হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল বহুত দিনৰ মূৰত পুনৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আচলতে এই চেনেলটোত বহুত বেছি ইৰেগুলাৰ হৈ আছোঁ, বিভিন্ন কামত ফচি আছোঁ কাৰণে ব্লগ দিব পৰা নাই আৰু বহুত কিবা ইণ্টাৰেষ্টিং হোৱাও নাই লাইফত যে কি দেখাম সেনেকুৱা টাইপৰ হৈছে। এতিয়া এইবোৰ কথা নাপাতো, আজিৰ এই ব্লগটোত আপোনালোকে দেখা পাব আমাৰ মানে এটা ফেমিলি কিবা ট্ৰিপ এটাৰ প্লেন চলি আছে। আচলতে প্লেনটো 2 বছৰমানৰ পৰাই চলি আছিলে, অসমৰ বাহিৰত যোৱা এটা প্লেন কৰি আছিলোঁ, যিটো হোৱা নাছিলে, বিভিন্ন কাৰণত হোৱা নাছিলে, মোৰো কলেজ আছিলে, সেনেকুৱা বিভিন্ন কাৰণত হোৱা নাছিলে আৰু। কিন্তু এইবাৰ ফাইনেলি সেই যিটো প্লেন আছে, সেই ট্ৰিপৰ যিটো প্লেন আছে সেইটো হৈছে। আমি যাম, অসমৰ বাহিৰত যাম, ক'ত যাম, কোনদিনা যাম, সেই সকলোবোৰ বস্তু আপোনালোকে এই চেনেলটোত দেখা পাই থাকিব। আজিয়ে নকওঁ আৰু চবখিনি বস্তু, অলপ ছাছপেন্স ৰাখিব লাগেতো। বাকী এতিয়া হৈছে কি, যিহেতু ট্ৰিপ এটা আমি প্লেন কৰিছোঁ, গতিকে ট্ৰিপটোৰ কাৰণে বিভিন্ন বস্তু কিনিব লগা হৈ আছে, বেগ লগা হৈ আছে, কিবা লগা হৈ আছে। সেই সকলোবোৰ কিনাৰ কাৰণে আমি আজি যাম চিমলাগুৰিলৈ। কালি অৱশ্যে ট্ৰিপৰ কাৰণে মই চুলি দাড়িও কাটিছোঁ, আপোনালোকে চাব পাৰে, অলপ চাফা হৈ আছোঁ মানুহজন। বাকী এতিয়া আমি চিমলাগুৰি যাওঁ, ব'লক। চিমলাগুৰিৰ পৰা আহি পালোঁ, যিখিনি বজাৰ আছিল কৰিলোঁ, কিছু বজাৰ হৈ গৈছে। মানে কি হয়, এই ট্ৰিপ চিপৰ না সৰু সুৰা বস্তু বহুত লাগে, যে সৰু কলগেট লাগে, কিবা লাগে, হেণ্ড ৱাছ লাগে, এইবোৰ বস্তু মানে পাহৰি যোৱা যায় না। তো লিষ্ট ডেইলি বনাওঁ, ডেইলি বস্তু আনো, এনেকুৱা টাইপৰ হৈ আছে। আজি বেগ আনিলোঁ, বেগত ভণ্টিহঁতে ইতিমধ্যে মানে কাপোৰ ভৰাই আছে তাতে। মোৰ কাৰণে এটা চলা আনিলোঁ, যিহেতু মন্দিৰত যাম। ট্ৰিপটো এইটো এটা স্পইলাৰ দি থওঁ যে অলপ মানে ধাৰ্মিক জেগাই হ'ব আৰু। ফেমিলি ট্ৰিপতনো ক'তনো গোৱাত যাব আপুনি। মন্দিৰ এটাত যাম, গতিকে মন্দিৰত যোৱাৰ কাৰণে নতুন কাপোৰ অলপ ল'লোঁ। কাপোৰ বেলেগ লোৱা নাই, চাৰ্ট এটা লৈছোঁ, তাকো চুজ কৰিব যাবই লাগিব, চাৰ্টটো ডাঙৰ হৈছে। বাকী ডাঙৰ মানে দীঘল হৈছে, এই চাপৰ মানুহ না। বাকী জোতা এযোৰ ল'ম বুলি ভাবিছিলোঁ, দাম দেখি মানে বোলো নাই, পুৰণাযোৰকে চাফা চুফা কৰি লওঁ, সেইকাৰণে আহি ধোৱাত লাগি গৈছোঁ। আৰু যিহেতু এই কাপোৰখিনি লেতেৰা হৈছে, গতিকে মই আৰু ইমান মাথা মাৰা নাই, এইখিনিও ধুই ল'ম, যাতে এইখিনিও লৈ যাব পাৰোঁ ট্ৰিপত মানে। বাকী এতিয়া পেকিঙৰ কাম চলি আছে, আৰু কিছুমান বস্তু আনিব আছে, যেনে ঔষধ আনিব আছে, তাৰপিছত মাহঁতৰ মানে কৰিব আছে, পৰীক্ষাখিনি কৰি যাব আছে, চুগাৰ টেষ্ট হওক, কলেষ্ট্ৰল টেষ্ট হওক, এইখিনি বস্তু। কাৰণ এইবোৰ বস্তু যোৱাৰ আগতে এবাৰ পৰীক্ষা কৰি গ'লে সাৱধান হৈ থাকিব পাৰি আৰু। বয়সীয়াল মানুহ ট্ৰিপত যোৱাৰ আগতে এইখিনি বস্তু মানে মেইনটেইন কৰিব লাগে। বাকী এতিয়া জোতা ধুই আছোঁ, আৰু বেলেগ বিশেষ একো নাই। আজি সিহঁত অলপ কাম আছে, ঘৰৰো কিছুমান বস্তু ঠিক ঠাক কৰি যাব লাগিবতো। মানুহকেইটা গুচি যাম, ঘৰটো এনেকৈ পেলাইতো থৈ যাব নোৱাৰোঁ। ছাগলীকেইটা আছে, ছাগলীকেইটাৰো ব্যৱস্থা এটা কৰিব লাগিব। চাওঁ কি হয় আৰু বাকীখিনি। তো আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে আছিল, বাই।